Hello viewers, DEE LP UP 5550টা পোষ্টৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজিৰ ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব। প্ৰথমটো হৈছে সেকেন্ড ফেজৰ ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশ্যন ইতিমধ্যে সম্পূৰ্ণ হৈছে। ইয়াৰ পিছত আৰম্ভ হ'ব এবচেণ্টিসকলৰ ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশ্যন। যিসকল ব্যক্তি এবচেণ্ট আছিলে, নিৰ্দিষ্ট দিনত অনুপস্থিত আছিলে, সেইসকল ব্যক্তিৰ বাবে দুটা দিন ধাৰ্য কৰা হৈছে। 11 আৰু 12 জুলাই তাৰিখে সেকেন্ড ফেজৰ ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশ্যনৰ সময়ত অনুপস্থিত থকা ব্যক্তিসকলক মতা হৈছে, উপস্থিত থাকিবলৈ কোৱা হৈছে। সেকেন্ড ফেজৰ এবচেণ্টিসকলৰ ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশ্যন হোৱাৰ পিছতে ফাৰ্ষ্ট ফেজৰ ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশ্যন 14 জুলাইত সম্পন্ন হ'ব। গতিকে 14 জুলাইত ফাৰ্ষ্ট ফেজত যিসকল ব্যক্তি অনুপস্থিত আছিল ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশ্যনৰ সময়ত, সেইসকল 14 জুলাই তাৰিখে উপস্থিত থাকিব লাগিব। দ্বিতীয় খবৰটো হৈছে যিটো কথালৈ কনফিউজন চলি আছিল, এটা পোষ্টৰ বিপৰীতে কিমানজনক মতা হৈছে। এটা পোষ্টৰ বিপৰীতে দুজনক মতা হৈছে, 1:2 ৰেচিঅ'ত মতা হৈছে। 3 নম্বৰ খবৰটো হৈছে ভেৰিফিকেশ্যনত নাম নাহিলেও মেৰিট লিষ্টত নাম আহিব পাৰে। ইতিমধ্যে আগৰ ভিডিঅ'টো এই বিষয়ে মই কৈছোঁ। ভেৰিফিকেশ্যনত নাম নহা বহু প্ৰাৰ্থীৰ নাম প্ৰভিজনেল আৰু যি মেৰিট লিষ্ট পাব্লিছ হয় সেই লিষ্টত কিন্তু অহা দেখা গৈছে। 4 নম্বৰতে হৈছে যিসকল কেণ্ডিডেটৰ ওজৰ আপত্তি আছে, অভিযোগ আছে, তেখেতসকলে 18 আৰু 19 জুলাইত DEEৰ কাৰ্যালয়ত যাব পাৰিব। আৰু এইটো এটা খুব ডাঙৰ সুযোগ। ইয়াৰ আগৰ কেইবাটাও ভিডিঅ'ত মই কৈছিলোঁ অভাৰলেপিং, উইথড্ৰ এই দুটা ওপৰত মাত মাতিব লাগে। 18 আৰু 19 জুলাইত হয়তো বহু কেণ্ডিডেট DEEৰ কাৰ্যালয়ত যাব আৰু আপোনালোকে অভাৰলেপিং আৰু উইথড্ৰ এই দুটাৰ বিষয়ে তেখেতসকলক অৱগত কৰিব। যিহেতু দেখা গৈছে যে অভাৰলেপিঙৰ ওপৰত তেওঁলোকেও অলপ গুৰুত্ব দিছে, কিন্তু এই কথাখিনি ভালদৰে তুলি ধৰিব লাগিব। ইতিমধ্যে দেখা গৈছে যে বহুতে অভাৰলেপিং, উইথড্ৰ এই দুটা বিষয়ৰ ওপৰত মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰীক টেগ কৰি পেলাই এক্স হেণ্ডেলত টুইট কৰিছে। খুব ভাল কৰিছে এইখিনি, কিন্তু এয়া যাতে কাৰ্যক্ষেত্ৰত পৰিণত হয় তাৰ কাৰণে আমি জোৰ দিব লাগিব, দাবী জনাব লাগিব। আৰু শেষৰ কথাটো হৈছে যে LP UPত এপ্লাই কৰা বহুতেই GTPGTত পাইছে। এই বিষয়ে আগৰ ভিডিঅ'ত মই কৈছোঁ অভাৰলেপিং হৈ আছে। বহুতে যেতিয়া NOC বিচাৰিছিল তেতিয়াই গম পোৱা গৈছিল প্ৰায় 1000 পোষ্ট খালী হ'ব, 1000 পোষ্ট খালী হ'ব LP UPত। কিন্তু এতিয়া কোৱা হৈছে যে এই যিখিনি পোষ্ট খালী হ'ব সেইখিনি পোষ্টৰ পিছত এডভাৰটাইজমেণ্ট প্ৰকাশ পাব, নতুনকৈ বিজ্ঞাপন প্ৰকাশ পাব, যেতিয়া সেই প্ৰাৰ্থীসকলে GT অথবা PGTত জইন কৰিব তাৰ পিছতহে এডভাৰটাইজমেণ্ট প্ৰকাশ পাব। এইখিনিতে গুৰুত্বপূৰ্ণ কথাখিনি সোমাই আছে। বাতৰিত প্ৰকাশ পাইছে নতুন বিজ্ঞাপন প্ৰকাশ পাব, 5000ৰো অধিক পোষ্টৰ বাবে নতুন বিজ্ঞাপন প্ৰকাশ পাব। তেতিয়াহ'লে অভাৰলেপিঙৰ সমস্যাটো কেনেদৰে সমাধান হ'ব? যদি তেওঁলোক যিসকলে GTPGTত পাব, GTPGTত নাম আহিছে, তেওঁলোকৰ নামখিনি LP UPৰ পৰা কৰ্তন হ'ব লাগে। কিন্তু শিক্ষা সঞ্চালকালয়ৰ ফালৰ পৰা কোৱা হৈছে নতুনকৈ বিজ্ঞাপনহে প্ৰকাশ পাব যেতিয়া তেওঁলোকে GTPGTত, GT অথবা PGTত কোনোবা এটা চাকৰিত জইন কৰিব। নতুন বিজ্ঞাপন প্ৰকাশ কৰাৰ কাৰণেহে তেওঁলোকে চিন্তা চৰ্চা কৰিছে। কিন্তু এই যি উইথড্ৰ বা অভাৰলেপিঙৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত কিমানখিনি গুৰুত্ব সহকাৰে লৈছে আপোনালোকে গোটেই কথাখিনি ভাবি চাব। এতিয়া তেওঁলোকে অভাৰলেপিংটো এইটো কৈ আছে, শিক্ষা সঞ্চালকালয়ৰ ফালৰ পৰা অভাৰলেপিঙৰ ওপৰত এনেদৰে কোৱা হৈছে LP UPত অভাৰলেপিংটো তেওঁলোকে আঁতৰাব। কোনোবা এজনে LPটো পাইছে, UPটো পাইছে, তেতিয়া আঁতৰি যাব। কোনোবা এজন প্ৰাৰ্থীৰ LP আৰু UP দুইটাতে নাম আহিছে, তেতিয়া এটা পোষ্টৰ পৰা নাম আঁতৰি যাব। কিন্তু GTPGTত যিসকলে পাব, যিসকলে LP UPৰ কাৰণেও এপ্লাই কৰিছিল কিন্তু তেওঁলোকে GTPGT চাকৰি কৰিব, সেইসকলৰ নামখিনি কেনেদৰে কৰ্তন হ'ব?
সেই সম্পৰ্কে কিন্তু শিক্ষা সঞ্চালকালয়ৰ ফালৰ পৰা একো কোৱা হোৱা নাই। এইটো কথা কৈছে তেওঁলোকে যে এজন প্ৰাৰ্থীয়ে যাতে বেছিভাগ পোষ্ট দখল কৰিব নোৱাৰে, এজন প্ৰাৰ্থীয়ে যাতে কেইবাটাও পোষ্ট অকুপাই কৰিব নোৱাৰে, সেই সম্পৰ্কে তেওঁলোকে কৈছে। ইয়াৰ অৰ্থ এইটোহে বুজা গৈছে যে ইউপিত পোৱাজনে যাতে এলপিত পোষ্টটো দখল কৰি থ'ব নোৱাৰে। কিন্তু বাকী ডিপাৰ্টমেণ্টবিলাকৰ লগতো এটা অভাৰলেপিং হৈ আছে। জিটিত পোৱাখিনিতো আছেই, তাৰ লগতে বহুতে এলপি ইউপিত এপ্লাই কৰা এডিআৰই পাইছে, বিটিচিত পাইছে, বিটিচিৰ টেটত পাইছে। সেইখিনি অভাৰলেপিং যে হৈ আছে, সেইখিনি কেনেধৰণে সমাধান কৰা হ'ব, সেই সম্পৰ্কে শিক্ষা সঞ্চালকালয়ৰ ফালৰ পৰা একো কোৱা হোৱা নাই। কেৱল নতুন বিজ্ঞাপন তাৰ ওপৰতহে গুৰুত্ব দি থকা হৈছে। নতুনকৈ এডভাৰটাইজমেণ্ট ওলাব, নতুন এডভাৰটাইজমেণ্ট অহাৰ লগে লগে নতুন প্ৰাৰ্থীখিনিয়ে সুবিধা পাব, এয়া ভাল খবৰ। কিন্তু যিখিনি মাজত ৰৈ গৈছে সেইখিনিৰ কি হ'ব? গতিকে আপোনালোকে 18 আৰু 19 জুলাই তাৰিখে DEEৰ কাৰ্যালয়ত গৈ এই গোটেই বিষয়টোৰ ওপৰত চৰকাৰক দৃষ্টিগোচৰ কৰিব লাগিব। তেতিয়াহে ভাল ফল আশা কৰিব পৰা যাব।